লকডাউনৰ বাবে ঘৰতে সোমাই আমনি লাগিছে। 2 বছৰ হ'ব হ'ল, ক'তো যোৱাই হোৱা নাই। ভাবিলোঁ এই কথা সেই কথা নহয়। বহু দিনৰ পৰাই হাফলঙৰ কথা শুনি আছিলোঁ আৰু ফুৰিবলৈ যোৱা এটা ইচ্ছা মনতে পুহি ৰাখিছিলোঁ। হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া এখন সৰু চহৰ। আমি 4জন বন্ধু চাকৰি সূত্ৰে তেজপুৰত থাকোঁ। ভ্ৰমণ বুলিলে গোটেইকেইজন পাগল হৈ থাকোঁ। আজি ছেপ্টেম্বৰ মাহৰ 25 তাৰিখ দেওবাৰ। নীলোৎপল, ভাস্কৰ, মনোজ আৰু মই ৰাতিপুৱা প্ৰায় 6 মান বজাত ভাস্কৰৰ ভাড়াঘৰ ৰুমৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ল। ডিমা হাছাও জিলাৰ সদৰ ঠাই হাফলং হৈছে প্ৰকৃতিৰ এক ভূস্বৰ্গ। অসম পৰ্যটনৰ এক উল্লেখযোগ্য স্থান। তেজপুৰ চহৰৰ পৰা হাফলঙৰ দূৰত্ব প্ৰায় 270 কিলোমিটাৰমান হ'ব। আৰু এই বাট যোৱা বাইকেৰে যাবলৈ সময় লাগে প্ৰায় 6 ঘণ্টা। গুগলত চাই গম পালোঁ শীতকালেই হাফলং ফুৰাৰ উপযুক্ত সময়। এতিয়ালৈকে আগতীয়াকৈ কোনো হোটেল বুক কৰা হোৱা নাই। ধন থাকিলেও আৰু মন থাকিলেও বহু মানুহ ফুৰিব নোৱাৰে। আমি কেইটা চৰকাৰী বন্ধ মিলাই কেনেকৈ কম খৰচত ফুৰিব পাৰি তাৰ ধান্দাত থাকোঁ। আজি আমি বন্ধু মনোজ, প্ৰিয়পদ আৰু নীলোৎপলৰ লগত আমি আহি আছোঁ হাফলং, যাক কোৱা হয় অসমৰ ছুইজাৰলেণ্ড। আমি পাইছোঁহি আপোনাৰ মাইবঙলৈ আৰু মাছকেইটা আছে। মাইবঙৰ লগৰজনৰ ঘৰত আমি ভাত পানী খাই নেক্সট আমাৰ ডেষ্টিনেশ্যন হ'ব হাফলং। নগাঁও বাইপাছ পাৰ হৈ এঘণ্টামান অহাৰ পাছতে পৰিৱেশ সলনি হৈ যায়। পাহাৰৰ মাজৰ অকোৱা-পকোৱা ৰাস্তাটোৱে মন মোহি পেলায়। এইটো মোৰ প্ৰথম ব্লগ। কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু পাৰিলে কেতিয়াবা হাফলং আহিব। আৰু এটা কথা জানেনে, আমি যিটো ৰাস্তাত আহি আছোঁ এইটো হ'ল ভাৰতৰ ইষ্ট ৱেষ্ট কৰিডৰ, যিটো কুচি পুৰবন্দৰ মানে গুজৰাটৰ পৰা আমাৰ অসমৰ শিলচৰলৈকে আছে। ভাল অনুভৱ আজি, আৰু চাবলগীয়াত বহুত ঠাই আছে। হ'ব দিয়া। ভাস্কৰ ফটো উঠাত ভাল। 10-15খন ফটো দি ফেচবুক গেলাই দিয়ে। গোটেই ৰাস্তাটোৱেই ধুনীয়া। তথাপি বেছিকৈ ধুনীয়া দেখিলে ৰৈ দিওঁ, ফটো উঠোঁ, আকৌ গৈ থাকোঁ। এয়া মাইবং পালোহি। প্ৰায় 11:30 মান বাজিছে। ভাস্কৰ দাসৰ ঘৰত দুপৰীয়া আহাৰ খাইছোঁ। দাসৰ আচল ঘৰ ডিব্ৰুগড়ত হয়। চাকৰি সূত্ৰে পুত্ৰ পত্নীৰ সৈতে ইয়াত থাকে। এতিয়াও হাফলঙলৈ 50 কিলোমিটাৰ বাট বাকী। অৱশেষত এই ভ্ৰমণৰ মেইন আমোদ আৰু বিস্ময় সেই সুৰংগটোৰ ওচৰ পাই গ'লোহি। ফটো আকৌ কিয় নেমাৰিম, ফটো মেইন। আৰু এটা কথা কওঁ, সুৰংগটো পাৰ হওঁতে 2-4টা উকি নেমাৰিলে ভালেই নালাগে। আৰু বেছি দূৰ নাই। গৈ পায়ে প্ৰথমে সস্তীয়া এটা হোটেলৰ ৰুম বিচাৰিব লাগিব। ফাইনেলি 2 বাজিছে। আমি হাফলং টাউন সোমাইছোঁহি। টাউনখন বৰ ডাঙৰ নহয় যদিও
বেছ চাফ চিকুণ। হোটেলৰ ৰুম পাবলৈ বহুত দিগদাৰ। বিচাৰি বাচি শেষত এইখন হোটেল পাইছোঁহি। 2000 টকাত 2টা ৰুম, বেয়া নহয়। প্ৰথমে অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ ওলাই যাম। সময় নষ্ট কৰিব নোৱাৰি। এতিয়া আমি যাম জাতিংগা চাবলৈ। হাফলং টাউনৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰ হ'ব। সৌন্দৰ্য উপভোগৰ বাবে ৰাস্তাৰ কাষত বহুতো ভিউ পইণ্ট পোৱা যায়। এই সৰু লুংলুঙীয়া ৰাস্তাটোৱেদি উঠি গ'লেই আপুনি জাতিংগা ভিউ পইণ্ট পাব। আমি কোনো ধৰণৰ বিদেশী পৰিভ্ৰমী চৰাই নেদেখিলোঁ, যদিও মোৰ মনত এটা প্ৰশ্নই খুব আমনি কৰি থাকিল। চৰাইবোৰ আহি ইয়াত কিয় মৰে বা কেনেকৈনো মৰে? এই যে সন্মুখত দেখিছে ওখ পাহাৰখন, সেইখনেই জাতিংগা পাহাৰ। মোৰ বোধে চৰাইবোৰ চাগে ওপৰেদি উৰি পাৰ হৈ যাব নোৱাৰি পাহাৰত খুন্দাই খাই মৰি যায়। এতিয়া আমি যাম হাফলং ৰেল ষ্টেচনলৈ। জাতিংগাৰ পৰা ইয়ালৈ বেছি দূৰ নহয়। হাফলং টাউনৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 10-15 কিলোমিটাৰমান হ'ব। ষ্টেচনটো ধুনীয়া, সৰু আৰু চাফ চিকুণ। ই পৰ্যটনৰ বাবে অন্য এক আকৰ্ষণস্থলী। এইখন গুৱাহাটী যাবলৈ সাজু হৈ থকা এখন ধুনীয়া ট্ৰেইন। এতিয়াও ৰাতি হ'বলৈ বহু সময় আছে। এতিয়া আমি টাউনৰ ওচৰে পাজৰে যিখিনি ঠাই ফুৰিব পাৰি সেই ঠাইখিনি অলপ ফুৰিম। টাউনৰ প্ৰায় মাজতে থকা এখন সৰু পাৰ্ক, আৰু এই সৰু হ্ৰদটোৰ সৈতে এইখন এখন হেঙিং ব্ৰিজ। হাফলঙলৈ আহিলে এই বজাৰখন নোচোৱাকৈ নাযাব। ক'ত যে কি বস্তু দেখিবলৈ পাব। ৰাতি হ'বই হ'ল। দিনটো বাইক চলাই অহা বহুত ভাগৰ লাগিছে। এতিয়া আমি হোটেলত গৈ জিৰণি ল'মগৈ। কাইলৈ ৰাতিপুৱা আকৌ লগ পাম। হেল্ল' গুড মৰ্ণিং। টাইমটো কিমান হ'ল? টাইমটো 7টা বজাত আমি হাফলং আহিছোঁ। এতিয়া ঘৰমুখী যাত্ৰা। বাই বাই। এইটো আমি অহা বাটটো নহয়, আমি এটা বেলেগ ৰাস্তাৰে ঘূৰি আহিছোঁ। আৰু আমি বাটত এতিয়া গুণগুণ ভিউ পইণ্ট পাই যাম। প্ৰায় 30 কিলোমিটাৰমান অহাৰ পাছত এয়া আমি গুণগুণ ভিউ পইণ্ট পাইছোঁহি। আপোনাক যদি কেতিয়াবা এই ভিউ পইণ্টলৈ আহে, তেতিয়া আপোনাক গম পাব প্ৰকৃতি কি, সৃষ্টিকৰ্তা কিয় মহান। ৰাতিপুৱা ওলাই আহি এখন হোটেলত চাহ খাই আছিলোঁ, আৰু হঠাতে দুজন স্থানীয় যুৱক তিতং লাংথাচা আৰু কৌশিক বিশ্বাসক লগ পালোঁ। দুয়োজনে আমাক এই ভিউ পইণ্টলৈ অহাত সহায় কৰি দিলে। দুজনক লগ পাই বহুত ভাল লাগিল, আৰু তেওঁলোকলৈ অশেষ ধন্যবাদ জনালোঁ। বাই বাই। থেংক ইউ। বাই দি বাই। বিদায় গুঞ্জুং ভিউ পইণ্ট। বিদায়। সকলোৰ পৰা বিদায় লৈ এয়া আমাৰ ঘৰমুৱা যাত্ৰা। এই যাত্ৰা আৰু বিস্ময় আছিল। ৰাস্তাটো যথেষ্ট সৰু, দুই কাষে পাহাৰ আৰু বহুত টাৰ্ণিং। গাড়ী মটৰ খুব কম। 2-এখন গাড়ীহে আমি ৰাস্তাত ক্ৰছ কৰিছিলোঁ। এই ৰাস্তাই অহা মেইন কাৰণটো হ'ল
ডিমা হাছাওত থকা পানীমূৰ ৱাটাৰফলটো চাই যোৱা। হাফলং টাউনৰ পৰা পানীমূৰ দূৰত্ব প্ৰায় 150 কিলোমিটাৰমান হ'ব। ৰাস্তাটো ঠায়ে ঠায়ে মেৰামতি কৰি আছে আৰু ৰাস্তাটো বহুত ঠেক হয়। কিমান দূৰত আছে সেইটো? ইহঁতৰ বাইক পামচাৰ হৈছে। পানীমূৰলৈ আৰু 1 কিলোমিটাৰমানহে আছে ইয়াৰ পৰা। ইহঁতি চকাৰ প্ৰেছটো মাৰি লৈ মানে নীলোৎপল আৰু মই ৱাটাৰফলটো চোৱাৰ সিদ্ধান্ত ল'লোঁ। নহ'লে আমাৰ ৰাতি দিন পোৱাকৈ বহুত দেৰি হৈ যাব। বাপৰে, অসমতো ইমান ধুনীয়া ঠাই আছে, আচৰিত। সঁচাকৈ আমাৰ অসমখন বহুত ধুনীয়া। মই ভাবোঁ আমি বেলেগ দেশ ফুৰিবলৈ যোৱাৰ আগতে প্ৰথমে আমি অসমখন ভালকৈ চাই ল'ব লাগে। এনেকুৱা নীলা ৰঙৰ পানী প্ৰথম দেখিছোঁ। সৰুতে ছবি আঁকোতে যেন পানীত নীলা ৰং কৰিছিলোঁ, পানীবোৰ এনেকুৱা নীলা। এতিয়া হ'ব আমাৰ তেজপুৰলৈ উভতনি যাত্ৰা। এয়াই আছিল আমাৰ তেজপুৰ ভ্ৰমণ কাহিনী। আমাৰ ভ্ৰমণ কাহিনী কেনেকুৱা পালে জনাবচোন।